কবিতাৰ শিৰোনাম মোৰ গাঁৱৰ ল'ৰালি। কথা মনোৰঞ্জন মেছ। গাঁও গাঁও বুলিলেই কেঁচা আলি পদূলি, সোণোৱালী ধাননি, বাঁহৰ আগলিত পৰি থকা বগা বগুলিৰ জাক। গাঁও বুলিলেই ল'ৰালিৰ স্মৃতি, অকৃত্ৰিম বন্ধুত্ব, ৰোৱনী দাৱনী কেঁকুৰা নাঙনি, সেউজীয়া দুবৰিৰ দলিচা। গাঁও বুলিলেই নামঘৰৰ পৰা ভাহি অহা এটি মধুৰ প্ৰাৰ্থনাৰ ধ্বনি আৰু শালিকী চৰাইৰ কোলাহলেৰে শেষ হোৱা এটি মনোৰম সন্ধিয়া। মনত পৰে জাননে ককাই, মোৰ পুৰণি গাঁওখনিলৈ। আৰু মনত পৰে ধূলি হাবি বননিৰ সৈতে খেলা কৰা ল'ৰালিৰ সেই সোণোৱালী স্মৃতিবোৰ। টাংগুটি, হেতালি, মাৰ্বল গুটি, চোৰ পুলিচ আৰু কত যে খেল আমাৰবোৰৰ একেবাৰে প্ৰিয় আছিল। মোক বুকুৰ আপোন বুলি ভবা নদাই ভদাই বকুল চম্পা জোনটিকে আদি কৰি নৈৰ সিপাৰৰ নন্দন পূৰ্ণিমা, তহঁতবোৰলৈকো বৰকৈ মনত পৰে। আৰু মনত পৰে গৰু চৰাবলৈ যাওঁতে বৰলৰ বাঁহ খুচৰি ফুৰা দিনবোৰ। আমাৰ যে গাঁওখন এলেকাটোৰ ভিতৰত আটাইতকৈ সৰু আছিল। চাৰিওফালে পথাৰ আৰু পথাৰ, আৰু সেই পথাৰবোৰৰ মাজতেই গান গাই সুহুৰি বজাই ঘূৰি ফুৰিছিলোঁ এসময়ত। আৰু পথাৰৰ মাজেৰে পাৰ হৈ যোৱা নৈখনতে সাঁতুৰি নাদুৰি ডাঙৰ হৈছিলোঁ। আঘোণ মাহৰ পথাৰত মাৰ পাছে পাছে ময়ো গৈছিলোঁ ৰবাব টেঙা দুটা লৈ। সেই সময়ত মোৰ কাৰণে ৰবাব টেঙা দুটা যদিও গধুৰ আছিল, তথাপিও নিবলৈ ইচ্ছা কৰিছিলোঁ। আৰু পথাৰত মায়ে বনাই দিয়া নৰাৰ পেঁপা আৰু নৰাৰ দুটামান ছাটি লৈ যেন স্বৰ্গসুখ অনুভৱ কৰিছিলোঁ। আৰু কেতিয়াবা নৰাৰ মাজতে এঘুমতি শান্তিৰে টোপনি মাৰিছিলোঁ। মাৰ চাদৰৰ ছাঁ, বিহু পূজা, নামঘৰত পতা ভাওনা সভা, এইবোৰ আহিলেই এমাহৰ আগৰ পৰা দিনবোৰ আঙুলিৰ মূৰত গণিছিলোঁ। আৰু সেইবোৰ শেষ হোৱাৰ পাছত মনত দুখ কৰিছিলোঁ। কিন্তু আজি আৰু সেইদিন নাই। হয়তো ব্যস্ততাৰ মাজত ক'ৰবাত হেৰাই গ'ল অতীতৰ সেই সোণোৱালী ৰংবোৰ আৰু তাহানিৰ স্মৃতিবোৰ। আগৰ দিনবোৰেই ভাল আছিল দে। খেলিছিলোঁ, হাঁহিছিলোঁ, বন্ধু সমনীয়াৰ লগত প্ৰাণ খুলি কথা পাতিছিলোঁ। আৰু কেতিয়াবা
মায়ে কোৱা কিছুমান কথাত অভিমান কৰি ধূলিত বাগৰি দিছিলোঁ। সঁচাকৈ ককাই ঐ, পৃথিৱীখন সলনি হ'ল। আজিৰ কণমানিয়ে ভাওনা নাচায়। সৰুতে আমি একেলগে উপভোগ কৰা সেই বিশেষ ব্লেক এণ্ড হোৱাইটৰ টিভিটো আৰু শক্তিমান আজিৰ কণমানি আৰু নাচায়। সময়ে সকলোবোৰ সলনি কৰিলে। ককাই ঐ, সময় পালে আহিবি না আমাৰ গাঁওখনলৈ। নৈৰ পাৰত বহি বালিয়া বগৰী খাম আৰু শুৱনি পথাৰখনো এবাৰ ঘূৰি পকি চাম।